গধূলিৰে বাই হে আমাৰ আই আমাৰ চাম্বৰণীয়া ও কাজল কাজল মেঘ যিজুৰিত দাপোন চাই ও সজল সজল দুটি নয়ন মৰম পচাই হে আমাৰ আই আমাৰ কলা। নমস্কাৰ। আপোনালোকৰ বাবে মই এটা অলপতে ভিডিঅ' লৈ আহিছিলোঁ, ইউটিউব চেনেলত দিছিলোঁ মই ভিডিঅ'টো শৰীৰ সম্পৰ্কীয়। কাৰণ আমাৰ সকলোৰে স্বাস্থ্যৰ কিবা নহয় কিবা এটা লাগিয়ে থাকে বেমাৰ। গতিকে এই বেমাৰবিলাক কেনেকৈ ক'ৰ পৰা হয়, আমি বেমাৰ হ'লে বিভিন্ন ধৰণৰ ঔষধ খাওঁ আৰু একেবাৰে যেতিয়া নোৱাৰোঁ তেতিয়া ডাক্তৰৰ ওচৰলৈ যাওঁ। কিন্তু তাৰ আগতেই আমি যদি কিছু সাৱধান হ'ব পাৰোঁ বা বেমাৰটো হোৱাৰ পিছত আমি যদি আমাৰ ডাক্তৰৰ ওচৰতো যাব লাগিব, সেইটোতো হয়েই, কিন্তু আমি তাৰ উপৰি যদি আমি নিজৰ স্বাস্থ্য নিজে যত্ন ল'ব পাৰোঁ তেতিয়াহ'লে বেছি উপকাৰত আহে। আৰু সেইটো হৈছে আমাৰ খাদ্যাভ্যাস। আমাৰ খাদ্যাভ্যাসৰ ফলত বিভিন্ন ধৰণৰ মানুহৰ বেমাৰ হয়। আমাৰ বেমাৰ আচলতে তিনিটাৰ পৰাই বেমাৰবিলাকৰ উৎপত্তি হয়, যেনেকৈ বাত, কফ আৰু বাত, পিত্ত, কফ। এই তিনিটা আমাৰ বেমাৰ। ইয়াৰ পৰাই সৰুৰ পৰা আৰম্ভ কৰি একে ডাঙৰ বেমাৰ হৈ যায়গৈ আমাৰ। যেনেকৈ গেছৰ পৰা, গেছ বুলি ক'লে আমি সাধাৰণতে গেছ বুলি ভাবোঁ, গেষ্ট্ৰিক বুলি ভাবি ডাক্তৰৰ পৰা ঔষধৰ নাম জানোৱেই আমি বুলি ভাবি খাই থাকোঁ আনি পেলাই, কিন্তু সেই তাৰ ফলত যে আমাৰ কেতিয়াবা কিমান মাৰাত্মক বেমাৰ হৈ যাব পাৰে সেইটো আমি উপলব্ধিয়ে নকৰোঁ। আচলতে আমাৰ তাৰ পৰাই কেতিয়াবা কেঞ্চাৰো হয় আৰু লিভাৰ বেয়া হয়, কিডনী বেয়া হয়। এনেকৈ ঔষধ খাই আমি নিজৰ শৰীৰটো নিজে ঘূণীয়া কৰি পেলাওঁ। সেয়েহে মই স্বাস্থ্য আচলতে নিজে ভাল ৰাখিব লাগে। স্বাস্থ্য ভালে ৰখাৰ আৰু এটা উপায় হৈছে যোগটো বহুতেই যোগ কৰে আজিকালি। যোগ কিন্তু শুদ্ধকৈ কৰিব লাগিব, সেইটোও হয়। এই যোগ কৰিবলৈ আমি যোগ কৰিব গৈছিলোঁ, হৰিদ্বাৰত শিকি আহিছিলোঁ। তাৰপিছতে ইয়াত হ'ল মিৰ্জাত পতঞ্জলি যোগপীঠ হ'ল। এই মিৰ্জা পতঞ্জলি যোগপীঠতে আকৌ এতিয়া বৰ্তমান হ'ল, আগতে যোগৰে আছিলে, যোগ শিকাইছিল অকল, এতিয়া আকৌ হ'ল ইয়াতে ৱেলনেছ চেণ্টাৰ বুলি ক'লে আমি আচলতে কি বুজোঁ, তাত যে স্বাস্থ্যৰ চিকিৎসা কৰা হয়। এইবিলাক প্ৰাকৃতিক উপায়েৰে, নেচাৰোপেথি বুলি কোৱা হয়। এই প্ৰাকৃতিক উপায়েৰে চিকিৎসা কৰা হয়। আৰম্ভ হ'ল 2 অক্টোবৰৰ দিনাখন এইটো মুকলি কৰা হ'ল আৰু বৰ্তমান ইয়াত চিকিৎসা লৈ আছে। আৰু ইয়াতে এইটো স্থায়ীভাৱে ইয়াতে কৰা হৈছে, নিৰ্মাণ কৰা হৈছে, মুকলি কৰা হৈছে। আৰু ইয়াত 4টা যি বিষয় আছে সেইকেইটাই হৈছে যোগ, থেৰাপি, তাৰপিছতে খাদ্যাভ্যাস। আমাৰ খাদ্যাভ্যাসৰ কাৰণে আমাৰ বহুত বেমাৰ হয়, এইটো মই কৈছোঁৱেই। তাৰোপৰি আছে ঔষধি মানে বনৰীয়া ঔষধি যিবিলাক গছ আছে সেইবিলাকৰ দ্বাৰা বনোৱা এইটো ঔষধবিলাক তাতে প্ৰয়োগ কৰা হয়। আৰু এই ঔষধবিলাক বনোৱাৰ পৰা বহু কষ্ট কৰি ৰিচাৰ্চ কৰিহে এইবিলাক মানে তৈয়াৰ কৰা হৈছে। ৰিচাৰ্চ কৰি ভালখিনি ইয়াত বনোৱা হৈছে। গতিকে নিশ্চয় মানুহে ভাল পাব, মই আশা কৰোঁ। আৰু ইয়াতে মিৰ্জাতে যিহেতু আমাৰ হৈছে, আগতে হৰিদ্বাৰত যাব লাগিছিলে, বহুত খৰচ কৰি বহুত মানুহ গৈছিল তাতে, কিন্তু এতিয়া বৰ্তমান আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ কাৰণে ইয়াতে এটা নিৰ্মাণ কৰিছে। গতিকে এইটো আমাৰ কাৰণে অতি ভাল কথা। আৰু সেই বিষয়ে মই ক'বলৈ লৈছোঁ অকণমান, আৰু আপোনালোকক আমি কি কৰিলোঁ সেইবিলাক দেখুৱাই দিম। ইয়াত বিভিন্ন ধৰণৰ বিষ, বিভিন্ন ধৰণৰ বেমাৰ, যেনেকৈ লিভাৰ, কিডনী বা পেংক্ৰিয়েটিছ বা গেছৰ পৰা নানান বিষবিলাক য'তে ত'তে বিষায়, আঁঠুৰ বিষ, পিঠিৰ বিষ, এনেধৰণৰ কঁকালৰ বিষ। কেতিয়াবা কঁকালৰ বিষত মানুহৰ অপাৰেশ্যন কৰিবলগীয়া হৈ যায়, কিন্তু ইয়াত যিটো চিকিৎসা লোৱা হয় অপাৰেশ্যন নকৰাকৈ ভাল পায়। এইটো আমাৰ বহুতকে আমি দেখিছোঁ, আমাৰ লগৰ বহুতে গৈ এইটো হৰিদ্বাৰত ভাল কৰি আহিছে।
গতিকে আমাৰ ওচৰতে হৈছে কিয়নো আমি নাযাওঁ। তাৰোপৰি আৰু বিভিন্ন বেমাৰ আছে, কাহ, পুৰণি কাহ যিবিলাক আছে, কেঞ্চাৰ, টিবি, তাৰোপৰি কিডনী ফেইল, লিভাৰ চিৰ'চিছ, এই গোটেইবিলাক বেমাৰ, ইমান ভয়ানক ভয়ানক নামৰ বেমাৰবিলাকো ইয়াতে নেচাৰেল থেৰাপিৰে ভাল কৰা হয়, কিয়ৰ কৰা হয়। আৰু তাৰ লগত যোগ থাকে, যোগৰো থাকে ক্লাছ হয়। আৰু আহাৰ তাত বাছি বাছি আহাৰ খোৱা হয়, যিটো আহাৰ যাৰ বাবে প্ৰযোজ্য। ইমান কষ্ট কৰি আমাক এটা ফাইল দিছে আৰু সেই ফাইলটো লৈ আমি এইখিনিতে কৈ থওঁ যে আমি সেইটো 6 দিনীয়া এটা কোৰ্চ এটা আমি ল'লোঁ। আমাৰ সৌভাগ্য হ'ল যে আমি 6 দিনীয়া কোৰ্চ এটা ল'বলৈ পালোঁ প্ৰথম অৱস্থাতে। গতিকে আমি ধন্যবাদ জনাইছোঁ সকলোকে, পতঞ্জলি পৰিয়ালৰ, আৰু আমাক তাত মাতি নি এইখিনি চিকিৎসা দিয়াৰ কাৰণে আমি সঁচাকৈ মানে আপোনালোকৰ ওচৰত ঋণী। আৰু এই বিষয়টো আমি যে শিকিলোঁ, আমি জানিলোঁ বা আমি নিজৰ দেহতে প্ৰয়োগ কৰিলোঁ, আমি সঁচাকৈ উপকাৰ পাইছোঁ আচলতে। সেইকাৰণে মই আপোনালোকক ক'বলৈ লৈছোঁ আজি। আৰু বস্তুবিলাক অকণ দেখুৱাই দিম, বেছি ফটো মানে তুলিব নোৱাৰি, যিখিনি পাৰ্মিশ্যন লৈ তুলিছোঁ আৰু। কিন্তু খুব ভাল পালোঁ নিজে। আমাৰ শৰীৰৰ কাৰণে বহুত থেৰাপি আছে, কলন থেৰাপি আছে, চিংগি আছে, আৰু এগৰাকী বৃদ্ধ আইতা, 90 বছৰীয়া আইতা এগৰাকীয়ে এই মানে ইয়াত গৈ কেনেকৈ ভাল পাইছে নহয়, সেইটো নিজৰ মুখেৰে স্বীকাৰ কৰিছে। তেখেত এগৰাকী আৰ্মি অফিচাৰৰ মাতৃ হয়। তেওঁ ব্যস্ততাৰ বাবে তেওঁ এজন অন্য নিয়োগ কৰি দিছে, তেওঁৰ ভাতৃসম, আৰু তেওঁৰ লগত গৈ সেই আইতাগৰাকীয়ে ইমান সুন্দৰকৈ কৰিছে। আমি নিজেই লজ্জিত হৈ গৈছোঁ যে আমিতো এনেকুৱা, আমি নিজকে বুঢ়া বুলিয়েই ভাবোঁ এতিয়া, কিন্তু তেখেতৰ ওচৰত আমি নিজেই নতি স্বীকাৰ কৰিছোঁ। আৰু ইমান সুন্দৰকৈ নিজে ক্লাছ লৈছে। সেই ৰাতিপুৱা উঠে 3টা বজাত উঠি 4টা বজাত জল নীতি কৰে, জল নীতি কৰি আহি কাঢ়াটো খায়, ৰাতিপুৱা কাঢ়া দিয়ে এগিলাচ আমাক, সেইটো খায়। তাৰপিছতে আকৌ যোগা কৰে, যোগা 1.5 ঘণ্টা ধৰি যোগা হয়, 1.5 ঘণ্টা 2 ঘণ্টা তেখেতে কৰে, অবিৰামভাৱে কৰে। তাৰপিছত থেৰাপিবিলাক দিয়া হয়, গোটেইবিলাক থেৰাপি লৈছে তেওঁ। তাৰপিছতে আকৌ আমাক সন্ধিয়া খাদ্য দিয়া হয়। কিন্তু সকলো মানে কি, এতিয়া মোৰ বিষ হৈছে কাৰণে মোক আপেল, নাচপতি বা শুকান ফল মূল এয়াকে দি আছে। তাৰপিছত মেথি তিয়াই পেলাই যিটো ভাজি দিয়ে সেইটো মোক দিছে। মোৰ খাদ্য সেইটোৱে, মই 6 দিন সেইটোৱে খালোঁ। আৰু চবৰে বেলেগ বেলেগ। ৰীতাৰ ডায়েবেটিছ আছে কাৰণে তাইৰ খাদ্যটো অকণমান বেলেগ। তাইক দালিয়া দিছে কেতিয়াবা তাইক ৰুটিও দিছে, এনেকুৱা ধৰণৰ। সেইটোৱে প্ৰত্যেকৰে বেলেগ বেলেগ। আৰু চাই বিভিন্নজনে ৰান্ধিছে, ৰান্ধনীয়ে বা দিয়াই দিছে। আচৰিত মানে এটা মানে সেৱা বুলিব লাগিব। আৰু যিবিলাক আমাক ৰাতিপুৱাই জল নীতি কৰে, যিবিলাক এনিমা কৰি দিয়ে আমাক, সেই ছোৱালীবিলাক, ল'ৰাবিলাক সেই ৰাতিপুৱা 3টাতে উঠি সিহঁতে সাজু হৈ থাকে আৰু হাঁহি মুখেৰে, কোনো ধৰণৰ খং নকৰে সিহঁতে। ইমান ধুনীয়া হাঁহি মুখীয়া সিহঁত, মানে সঁচাকৈয়ে ভাল লাগে। আমাৰো ইয়াৰো যদি ছোৱালীবিলাক বা ল'ৰাবিলাক গৈ তাত এই সেৱা আগবঢ়ায়, কিমান যে ভাল হ'ব। তেওঁলোকে হৰিদ্বাৰৰ পৰা আহিছে, কাৰণ ইয়াত আমাৰ তেনেকুৱা ধৰণৰ সেৱাৰ মনোভাৱেৰে ওলাই অহা নাই। ওলাই নিশ্চয় আহিব পিছলৈ, আশা ৰাখিছোঁ। আমাৰ পতঞ্জলি বহুত বাই ভনী আছে, তেওঁলোকে কৰক, আমি আশা ৰাখিছোঁ। তেতিয়া অন্ততঃ আমাৰ মানুহখিনি বহুত উপকাৰ হ'ব। এইখিনি কি হ'ল, কি কৰিলোঁ, অকণমান আপোনালোকক দেখুৱাই দিওঁ। এতিয়া বিষয়টো ক'লোঁ, আপোনালোকে নিশ্চয় মানে তালৈ যাব আৰু নিজেই তাৰে চিকিৎসা ল'ব। আৰু এনেই যাবচোন বাৰু, চাই আহিব কেনেকুৱানো হৈছে। মই আপোনালোকক অনুৰোধ কৰিলোঁ, আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি মই আশা কৰিলোঁ। আৰু ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। নমস্কাৰ। আজি আমি পুৱাতে উঠিলোঁ সকলোৱে মিৰ্জা পতঞ্জলি যোগপীঠত। 4টা বজাৰ পৰা আৰম্ভ হ'ব আমাৰ যোগাৰ। সকলোৱে ওলাই আহিছোঁ সময়মতে। ইমান ধুনীয়া পৰিৱেশ। আজি দেখুৱাম দেই আপোনালোকক, চাব কেনে লাগিছে। মই এতিয়া এই মিৰ্জাত আছোঁ। ৰাতিপুৱা 4টা বাজাই নাই, বাজিব আৰু। এইটো হৈছে ইয়াৰে পতঞ্জলি। আৰু 3 বজাতে আটাই উঠি 4 বজাৰ আগে এই এনিমা ল'বলৈ আহিব লাগে। এয়া আমি আটাই উপস্থিত, আটাই একেলগেতো অহা নাই বাৰু, এজনকৈ আহি আছে, বহি আছে। গণেশৰ মূৰ্তিটো দেখুৱাই দিছোঁ, এই সন্মুখত ৰখা। এয়া দেখিছেনে, কি ধুনীয়াকৈ সজাই পেলাই ৰাখিছে। ভক্তিভাৱৰ বাবে ৰখা হৈছে নিশ্চয়। সেইফালে এয়া বহি আছে আমাৰ এইগৰাকী হৈছে
ৰিচিপশ্যনিষ্ট হয় তেখেত প্ৰেগনেণ্ট, তথাপিও তেওঁ ইমান কষ্ট কৰে। সেই 3 বজাতে উঠি 4 বজাৰ আগে আহি উপস্থিত হৈছে। আৰু যিসকলে এনিমা ল'ব তেওঁলোকক সেয়া নামবিলাক ৰেজিষ্টাৰ কৰি আছে। এজনকৈ এনিমা লৈ তাত জলনীতি কৰিবলৈ গৈছে। জলনীতি কৰিবলৈ যাওঁতে যদি সেই ফাইলটো চাই পেলাই যদি দেখে যে এনিমা লোৱা নাই, সিহঁতে আকৌ ঘূৰাই পঠাই দিয়ে। তাৰমানে ইমান যে মানে পটু এই ল'ৰা-ছোৱালীকেইটা আচৰিত লাগে। সিহঁতে চব জানে মানে এইখিনি জেগা ইমান যে ধুনীয়া বনবিলাক ধুনীয়াকৈ কাটি ধুনীয়াকৈ চাফা কৰি ৰাখিছে। আৰু তাতে গৰম পানী কৰি নিমখ দি আমাক জলনীতি কৰিবলৈ দিয়া হয়। জলনীতি কৰাৰ পিছত আকৌ চকুত দিয়া হয় ত্ৰিফলাযুক্ত পানী, চকুত ল'বলৈ দিয়া হয়। দেখুৱাই দিছোঁ মই আপোনালোকক এইবিলাক ছোৱালীবিলাক দেখিছেনে? 3টা বজাতে উঠি সিহঁতে ৰেডি হৈছে, আমাৰ কাৰণে ইমান কষ্ট কৰিছে। আৰু সিহঁতৰ কোনো ধৰণৰ ভাগৰ নাই বা টোপনিয়াই থকা নাই। একদম মানে এইটো বতৰ খোলা মনেৰে সিহঁতে মৰমেৰে আমাক সকলোকে আপ্যায়ন কৰে। এনিমা লোৱা ৰুমটো এইটো মহিলাসকলে লয়, এইটো পুৰুষসকলে লয়। এইজনী শাৰদা তাই অসমৰে, সেইকাৰণে আমাৰ বহুতখিনিয়ে ভাল হৈছে বাৰু। তাই অসমৰে ছোৱালী, গতিকে তাই খুব মানে আমাক আদৰ সাদৰ কৰিছে। এইটো হৈছে এই জলনীতি কৰাৰ কোঠাটো। ইয়াতে ৰিতা কৰি আছে। প্ৰথম কেইদিন আমাৰ অকণমান দিগদাৰ হৈছিলে, নাজানো কেনেকৈ কি কৰিব লাগে। সিহঁতে শিকাই দিয়ে আৰু চকুত লগাই থৈ দিয়ে। পিছলৈ পিছে পাৰা হ'ল। এই দেখিছেনে ওচৰত গৈ এইকেইজনী তাহঁত হৰিদ্বাৰৰ পৰা আহিছে, সিহঁতক লৈ আহিছে। কাৰণ ইয়াত তৎক্ষণাত পোৱা নাযায় এনেকুৱা ধৰণৰ, আৰু জানাও নাই কিজানি সকলোৱে ট্ৰেইনিংটো দিব লাগিব। এই দুজনী বাই ভনী হয় ধুনীয়াকৈ। সেইজনী লিলি বাইদেউ থিয় হৈ আছে একদম সকলো সামগ্ৰী লৈ। বাইদেউ মানে সকলোতকৈ আগে। মই আচৰিত হৈছোঁ, কোনো ধৰণৰ বয়সৰ ইয়াত মানে সেয়া নাই, পাৰ্থক্য নাইকিয়া হৈ গৈছে যে সকলোৱে নিজৰ কাম নিজে কৰিছে, নিজে ঘূৰিছে। কোনো এই লিলি বাইদেউ দেখিছে বহুতবাৰ আহিছে, হৰিদ্বাৰতো গৈছে বোলে, তথাপি আকৌ চব গৈছে। এইটো হৈছে আমাৰ কিটচেন হয়, এইটো পাকঘৰ। সেই ল'ৰাকেইটা সৰু ল'ৰা সিহঁতৰ সাজু হৈ থাকে। সিহঁতে তাত গৈ পেলাই কাঢ়া দিয়ে, কাঢ়া দি পেলাই এয়া যোগাৰ আৰম্ভ হৈ যায় ইয়াতে। এইয়া যোগ কক্ষ এইটো, আৰু সেই সকলো চিকিৎসাৰ লগত যোগটো আচলতে আমাৰ থাকেই। আহকচোন যাওঁ, আমিও যোগ কৰোঁ। तभी होगा। मोटापा होगा तो क्या क्या हो सकता है मैं बता रहा हूँ। एक फैट आया तो साथ साथ चलिए से अगला अभ्यास, जिसका जितना हो पाता है कम। साथियों आप सबसे मिलते हैं एक बार जरूर प्रस्थान से पहले। चले इसे बैठेंगे, क्या करेंगे बैठ के 2 उंगली के बीच में जो गैप है यहाँ चैनल से, यहाँ पर ऐसे दबाव देना, ऐसे जोरदार काम करता है भाई साहब, जोरदार। इसे दबा, कमर दर्द ठीक, रीढ़ की हड्डी ठीक। हाँ ये जोरदार काम है। ऐसे यहाँ पर ये वाला हिस्सा ऐसे दबा, अपना हाथ जगह, कोई नहीं तो खुद करो अपना काम। ऐसे खुद दबा अकेले, ऐसे दबा, कोई नहीं तो अपना चलो। बोले बंगाली में, যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে, যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে, একলা চলো একলা চলো একলা চলো রে, যদি তোর ডাক শুনে কেউ না আসে তবে একলা चलो रे। मुझे इतना ही आता है। दोनों लंबा समय करोगे वो आदत बन जाती है। छोटी छोटी चीजों के अभ्यास, सीधे बैठने की अभ्यास, अच्छा देखना, अच्छा सुनना, अच्छा बोलना, अच्छा खाना, कितनी अच्छी बात। ऊपर नहीं लेना, नीचे खिसका के हटाना, फिर ऊपर टच करके नीचे लेना, आपको इसे प्रेशर देना, ठीक हो जाता है, तुरंत नॉर्मल हो जाता है। ये बड़ा जोरदार है।
जिनको सीवियर पेन होता है, सियाटिका आदि का, उस समय भी आप उसको यहाँ दबा, ये मास्टर पॉइंट इसको कहा गया, मास्टर पॉइंट रिंग फिंगर के टॉप। ठीक, चलो अनुलोम विलोम करो। যোগাৰ পৰা আহিলোঁ আমাৰ এই ব্ৰেকফাষ্ট এয়া দেখিছে আজি হৈছে নাচপতি নহয় নাচপতিয়ে হয়। তাৰপিছত দিলে মেথি ভাজি, মেথি গুটি সিজাই যে ভাজি দিয়ে অকণমান, সেইটো দিলে আৰু শুকান ফল কেইটামান দিছে। এইখিনিয়ে এতিয়া মোৰ ব্ৰেকফাষ্ট। আৰু তাৰপিছতে এনেকৈয়ে খাই থাকিব লাগিব যিকেইদিন থাকোঁ আমি। যাৰ যি বেমাৰ, বিষত হেনো বেছি ভাত ৰুটি খোৱাটো ভাল নহয়, খুব কম পৰিমাণে খাব লাগে। এইটো দেখিছেনে, সুসজ্জিত কৰি তুলিছে পাকঘৰটো। এই তাৰপিছতে আমি সন্ধিয়া আকৌ মামণিয়ে ময়ে ATM-ত যাবলগীয়া হ'ল। মিৰ্জা গোটেইখন চলাত কৰি এটা ATM নাপালোঁ। তাৰপিছত বিজয়নগৰ গ'লোঁ। মিৰ্জাখন ইমান লেতেৰা হৈছে কিয় ক'ব নোৱাৰোঁ, গোটেইখন পলিথিনেৰে ভৰা। মোৰ অকল কথা নহয়, যিমানেই গৈছে সকলোৱে কৈছে। আৰু এটা ATM মানে বন্ধ, এটা ATM-তো পইচা নাই। কিমান কষ্ট কৰি যাবলগীয়া হৈছে মানে মামণিয়ে ময়ে। গোটেই মূৰত সেইবোৰ বান্ধি কিবা কৰিছিলে ধৰা নে কি, এয়া কৰা মূৰটো লৈয়ে মই মানে সেইখিনি পাইছোঁগৈ। উপায়ো নাই, হাতত এটাও পইচা নাই। আৰু ইয়াত নতুন কাৰণে আমাক পইচা দিবলৈ লাগিব, মেচিনবিলাকো অহা নাই, গতিকে যাবই লাগিব। এতিয়া পাম দে 5টাৰ পৰা 6টালৈকে নহয়। যিহেতু গ'লোঁ, গৈ সেই এতিয়া আহি আছোঁ আমি। এতিয়া মামণিয়ে মই আন্ধাৰেই হৈ গ'ল। আমি মানে ইয়াত পাৰ্মিশ্যন লৈ একেবাৰে তেনেকৈ যাবলগীয়া আছোঁ দুয়োজনীয়ে। আন্ধাৰ হৈ গ'ল, লাইট জ্বলি গ'ল। যদিও মনে মনে অকণমান এনেই মানে নিয়মটোৰ কথা কিছুমান নিয়মমতে অলপ আগতে গুচি আহিব লাগে, সকলো নিয়ম পালিবৰ কাৰণে। মই বেছি পালি ভাল পাওঁ দেই, যিটো মই এতিয়া বুঢ়াই হ'লোহি, তথাপিও মই কিয় নাজানো, মই নিয়ম পালন কৰি খুব ভাল পাওঁ। সৰুৰ পৰা মানে এটা নিয়মত চলি আহিছোঁ মই, সেইকাৰণে ভাল পাওঁ। আৰু এই পৰিপাটি অৱস্থা আৰু নিয়ম নীতি থকা ঠাইত মই গৈও ভাল পাওঁ। এইবোৰ জোতাবোৰ তাত থৈ দেখিছেনে, ধুনীয়াকৈ সজাই দিছে। ইয়াত যোগা কৰিছে পিতৃ মাতৃ, ল'ৰা ছোৱালী, সন্তান গোটেই সকলোৱে যে যোগ কৰিব লাগে, সেই এটা মানে ইয়াত এটা ভাইব্ৰেশ্যন আছে। সেই ভাইব্ৰেশ্যনত মানে সকলো যোনে আহে মানে সিয়ে বাধ্য হৈ পৰে। এইসকলে আহিছে চকীত বহি হ'লেও কৰিছে। কথা হৈছে কি, যেনেকেই নহওক কৰা, সেইটো নহয় যে তেখেতে বা যোগ শিক্ষকে যিটো কৰিছে সেইটোৱেই যে সকলোৱে কৰিব লাগিব, সেইটো নহয়। যোনে যিখিনি পাৰে সেইখিনিয়ে কৰিব লাগে। যিসকল বৃদ্ধ, যিসকলে একেবাৰে নোৱাৰে, ভৰিৰ বিষত উঠিবই নোৱাৰে, আঁঠুৰ বিষত, তেখেতসকলে বহি কৰিব পাৰে। এইটো হৈছে ৰাতিৰ আহাৰ। এয়া আপেল আৰু মেথি গুটি ভাজা। মোৰ হ'লে এনেকৈয়ে হৈছে। আৰু এয়া ৰীতাৰ অকণমান যেনিবা কেতিয়াবা মাজে মাজে ডালিয়া দিয়ে, চুপ এটা দিয়ে, তাৰপিছতে অকণমান ফল মূলো দিয়ে। দুটা ভালেই। মোৰ আপেল আৰু নাচপতি সেয়া খাওঁতে গাটো বেয়া লগা নাই অৱশ্যে, খাই পেলাই এটা অভ্যাস হৈ গৈছে। আৰু গাটো গোটেই পাতল পাতল লাগি থাকে, আৰু ওজনো কমি গৈছে, এইটোও হয়। কিন্তু এইটো হৈছে এয়া ঔষধৰ যিটো হেৰি আছে, ঔষধ ফাৰ্মাচীৰ নিচিনাই আৰু সেইটো আছে। আৰু এইবিলাক ফুলবিলাক কিমান যে যত্ন লৈ থাকে, প্ৰতিদিনে দেখোঁ নহয় আহি পেলাই শুকান পাত অকণমান এটা থাকিলেও কাটি দিয়ে। আকৌ ধৰক তাতে মাটিখিনিত যদি কিবা আছে সেইখিনি অলপমান সলাই দিলে, প্ৰতিদিনে যত্ন লৈ থাকে। এইটো বুলিয়ে নহয়, বাহিৰে ভিতৰে সকলো। এইটো ডাক্তৰৰ ঘৰ হৈছে। ৰীতা এতিয়া অকলেই পাৰা হৈ গ'ল। আৰু প্ৰথম অৱস্থাত অকণমান তাই সংকোচ আছিলে, মানে হিন্দীৰ কাৰণে। হিন্দীয়ে চলি আছে এতিয়া, অসমীয়া ভাষী মানুহ কমেই আছে দুই এজন। আমাৰ জয়শ্ৰীকো ৰাখি দিছে, জয়শ্ৰীয়ে যেনিবা বুজাই বঢ়াই দিয়ে, গতিকে অসমীয়া কৈ দিয়ে তাই। সেইখিনিৰ কাৰণে ভালেই হৈছে অৱশ্যে। এতিয়া ডাক্তৰৰ কাৰণে অপেক্ষা কৰি আছে সকলোৱে। ডাক্তৰক দেখুৱাই লিখাই ল'ব লাগিব, লিখাই লৈহে আমাৰ আৰম্ভ হ'ব। এইটো প্ৰতিদিনৰ, এইটো সদায় কৰিবই লাগিব। প্ৰতিদিনৰ পুৱা 3 বজাত উঠি 4 বজাত জল নীতি, তাৰপিছত চকুৰ এইটো দৃষ্টিত মানে ভৈৰা নহয় ত্ৰিফলা মিলাই পেলাই এটা পানী কৰি দিয়ে। দুটা চকুত 2টা বাতি নিচিনা আছে, সেই 2টা লগাই পেলাই এইটো এটা কৰিব লাগে। চকুটো চাফা কৰি
তাৰপিছতে আমাৰ নাক চাফা কৰি তাৰপিছতে আমি গুচি যাওঁ কাঢ়া ল'বলৈ। কাঢ়া মানে বিভিন্ন ধৰণৰ কাঢ়া, কাৰোবাক তিতা কেৰেলাৰ দিয়ে, কাৰোবাক তিয়ঁহৰ দিয়ে, কাৰোবাক দিয়ে কাৰোবাক পাণ মছলাৰ দিয়ে আৰু কাৰোবাক বিলাহী দিয়ে, এনেধৰণে বিভিন্ন ধৰণৰ এটা মানে চুপৰ নিচিনা কৰি দিয়ে, আমাক বনাই দিয়ে ৰাতিপুৱাতে। এই সৰু সৰু ল'ৰাবিলাকে ইমান ধুনীয়াকৈ কৰে। এই তাৰপিছতে আমি থেৰাপি ল'ব লাগে। এইটো পাকঘৰটো দেখিছোঁ, এই ইয়াত দি দিয়ক কাগজখন। এতিয়া বাইদেউ এতিয়া বয়স বহুত হৈছে যদিও বাইদেউ কিন্তু এনেকৈ থাকে কাৰণে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ে কাৰণে ধুনীয়াকৈ চলা ফুৰা কৰি আছে। এইটো হৈছে পাকঘৰ, অকণমান ভিতৰত সোমাব নোৱাৰি কাৰণে বাহিৰৰ পৰাই মই অকণমান দেখুৱাই দিছোঁ। এই যে সৰু সৰু ল'ৰাবোৰ, ডেকা ল'ৰাবোৰ, ইহঁতে আমাক সকলো যোগান ধৰে। তাত আহি আমাৰ যিটো ফাইল আছে, ফাইলটোত চাইহে মানে খাদ্যটো। আমি যদি নিজে কওঁ অকণমান আজি ৰুটি দিয়া, ভাত অকণমান দিয়া, কেতিয়াবা কওঁ মন যায় আমি ভতুৱা মানুহ ভাত খাবলৈ, তেতিয়া যদি কওঁ নহয় সিহঁতে কেতিয়াও নিদিয়ে। কিন্তু সেই মোৰ যদি আপেলেই দিব, কেতিয়াবা কিন্তু ড্ৰেগন ফ্ৰুট দিছে দেই, ড্ৰেগন ফ্ৰুটো দিয়ে কাৰোবাক কাৰোবাক। মোৰো দুদিন অৱশ্যে ড্ৰেগন ফ্ৰুট খোৱাৰ ভাগ্যত হৈছে। আমি আহি গ'লোঁ, তাৰপিছতে আহি গ'লোঁ যোগাৰ কৰিবলৈ। ৰাতিও সন্ধিয়াও যোগাৰ হয় আৰু ৰাতিপুৱাও হয়, দুটা ছেশ্যন থাকে যোগাৰ, 1.5 ঘণ্টা 2 ঘণ্টা। এইখিনি নকৰিলে মোৰ যে ভালেই নালাগে, কাৰণ তাত বহুত কথা শিকিব পাৰি। আৰু আমি যোগবিলাক কৰি থাকোঁ ঠিকেই, কিন্তু কিছুমান আমাৰ কেতিয়াবা ভুলো হৈ যায়, এই শুধৰাব পাৰি। শুনক, और शांत रखा करो, जितना कम हो सका उतना कम बोला करो, मौन रहा करो सभी, ठीक है? मौन रहा करो, क्योंकि मैंने अभी देखा ना, कुछ तो बेचारे आंखें बंद ही नहीं कर पाते हैं, तो थोड़ी देर आंखें बंद करके बैठा करो, मन को शांत करके, आंखें बंद करके मन ही मन उस प्रभु का जप, उसका स्मरण, उसका चिंतन, मौन रह करके जितना हो सके मौन रहो। सुबह से शाम तक देखो कितनी देर आप मौन हो सकते हो। फोन का कम से कम प्रयोग करो। স্বাস্থ্য সেৱক এয়া ৰাতি মোক আকৌ দিলে মেথি ভাজা আৰু এই ড্ৰেগন ফ্ৰুটটো অকণমান খাই ভালো লাগে, সদায় ভাল নালাগে। এয়া জয়দেৱজী আহি গ'ল। জয়দেৱজীয়ে বৰ ধুনীয়াকৈ কথা একদম স্বামীজীয়ে যেনেকৈ কয় তেনেকৈয়ে কয়। খুব মৰম লগা কথাবোৰ আৰু খুব ধুনীয়া। কাৰ কি বেমাৰ আছে সুধিছে কাৰণে ৰীতাৰো বহুতখিনিয়ে মানে ভাল পাইছে তাই, যেনেকৈ দুৰ্বল হৈ পৰে কেতিয়াবা, সেইটো কিন্তু মই এদিনো দেখা নাই। যদিও খোৱা বোৱা একেবাৰে আমাৰতো আৰু ভতুৱা মানুহৰ ভাত দিয়া নাই, তথাপিও মানে তাই ধুনীয়া ষ্ট্ৰং হৈ আছে আৰু নিজে নিজে কৰিব পাৰে। নালাগে ক'লে লিফ্টতে কিন্তু অহা কৰি আছোঁ আমি। এই আইতাৰ নাম কলাৱতী। তোমাৰ কি হয়? মোৰ মাতাজীৰ মানে যোনটো মানে ল'ৰাটো NDA মানে কাম কৰে, চিঅ'চা, ময়ো NDA কাম কৰোঁ। অঁ, তেনেকৈ লৈ আহিছে। কোন আছে এনেই ঘৰত? ঘৰত আছে ল'ৰা আছে। আপুনি কোন হয়? মই NDA কাম কৰোঁ। এনেই বন্ধু আৰু বঢ়িয়া ন, ইমান ভাল কাম কৰিছে। নিজৰ ল'ৰা ছোৱালীৰে সময় নাই ন, তুমি যে লৈ আহিছা মানে। আৰু বহুত ব্যস্ত যে, অঁ, টাইম নাপায়, তথাপি পঠিয়াই দিছে আৰু। अच्छा, हम यहाँ का अच्छा हुआ अभी, अच्छा लगा, बहुत अच्छा लगा ना, पहले से तो बहुत बेहतर है वो ना। ये ठीक हो जाएगा धीरे धीरे। अभी जो यहाँ सिखाया वो घर में भी थोड़ा सा करना पड़ेगा। उत्तराखंडत ना घर परेशानी इससे कोई किमान बयस 90। বঢ়িয়া। সেইফালে যোৱা ফটো বাইদেউ তুমি কম মানে ভাল কাম কৰা নাই দেই ন। নাহ কিয় ৰৈ কাটিলে ওচৰত যাওক আইতাৰ লগত ফটো তুলিছে। ৰীতা পিছফালে যায় আইতা। অঁ, কিমান হাঁহিমুখীয়া মানে, কিমান মানে উত্তৰাখণ্ডৰ পৰা আহিছে। এনেকুৱা হ'ব লাগে মানুহবিলাক, আৰু বহুতখিনি ভাল পাইছে। আইতাক মই লক্ষ্য কৰি আছোঁ মানে আমাৰ দিনাৰ পৰা
বহুত এতিয়া ভাল বয়স পাইছে হ'ল যেনে আৰু লাগিছে নকৰোঁ আৰু আৰু ইমান যি আছে ধুনীয়াকৈ কৰিছে সকলো ঘৰতে চবতকৈ বহি আগত মানে আজি তেখেতে গৈছে শৰীৰৰ প্ৰতি নীতি কিমান যে হেৰি যত্ন কৰিবলৈ। ভাল লাগে ভাল লাগিছে আচলতে সেইকাৰণে এনেকৈ আহিব দেখিলে লাগে আমিও আচলতে অনুপ্ৰেৰণা সকলোৱে পাওঁ অলপমান। আহিলে ইয়াত ফলাফলটো ইয়াত পাব, নিশ্চয় পাব। সেইকাৰণে মই আহ্বান জনাইছোঁ আটাইকে, অসমৰ হওক ভাৰতবৰ্ষৰ হওক, যিয়ে শুনিছে বা আহক তেওঁলোকে ইয়াত। ঠিক আছে, ধন্যবাদ। তাতে যিখিনি ঘৰ চৰ আছে চব ভাড়াত দি থৈ দিছে। আকৌ পিছদিনা পুৱা আৰম্ভ হৈ গ'ল আমাৰ জল নীতি, এনিমা লৈ পেলাই জল নীতি। মানে সোনকালে উঠা এটা অভ্যাস হৈ গ'ল। ময়ো অৱশ্যে সোনকালেই উঠোঁ এনেও, কিন্তু ইয়াততো সকলোৱে সোনকালে উঠিব লাগিব মানে। বোলো অকণমান সময় আছে যিহেতু ফুৰি আহোঁ। আইতা কিন্তু সেই বনত ফুৰি আছে, দেখিছে কিমান মানে জোচ। কিছুমানে আমাৰ ডেকাবিলাকেও শুয়ে আছে, কিন্তু আইতাক দেখিছেনে। ময়ো বোলো অকণ বনত ফুৰি আহোঁ, বনৰ নিয়ৰকণ লওঁ। সৰুতে মাহঁতে কৈছিল নহয় যে নিয়ৰ ল'ব লাগে, যেতিয়া আহিন শেৱালি ফুলে তেতিয়া নিয়ৰ পৰিছিলে, আজিকালি নপৰেই। মানে আমি সৰুতে নিয়ৰ পৰিছিলে, আৰু শেৱালি গছ এডাল আছিল, আমি বুটলিবলৈ দৌৰ মাৰিছিলোঁ সেই নিয়ৰ খচি খচি। মায়ে কৈছিল চেণ্ডেলবোৰ খুলি থৈ যা আৰু দৌৰ মাৰ নিয়ৰেদি। আমি সেই নিয়ৰ খচি খচি গৈছিলোঁ। আজি এই নিয়ৰখিনি যে বনখিনি সেইকাৰণেই থৈছে কিজানি স্বামীজীয়ে এনেকৈ উদং কৰি। আমাৰ মানুহ সকলো মানুহে যে পকা কৰি দিয়ে, পকা কৰি দিব নালাগে। সেই বনটোৰ বহুত গুৰুত্ব আছে। বনটোৰ নিয়ৰ পৰে, নিয়ৰখিনি চকুত লাগিলে চকুৰ কাৰণে ভাল। আমাৰ মাহঁতেই কৈছিলে আগতে, আমি এনেকৈ কৈছিলোঁ। এই আইতা দেখিছেনে, আইতা তেনেকৈ ঘূৰি ফুৰিছে। এইয়া 4টা বজাত, 4:30 বাজিছে এতিয়া। 5টাত যোগা আছে কাৰণে এইখিনি সময় এনেই থকাতকৈ বনত ফুৰি আছে। কিমান যে মানে পজিটিভ মাইণ্ডৰ মানুহ, কিন্তু কিমান কোন যুগৰ মানুহ তেখেতে। তথাপিও চাচোন এয়া আন্ধাৰবোৰ এনেকৈয়ে মানে এনেকুৱা আন্ধাৰ নিশা। মই অৱশ্যে উঠোৱেই, মই যিহেতু দেখোঁ, কিন্তু মানুহৰ মনততো আন্ধাৰেই হৈ আছে। কিছুমান নিশাচৰ প্ৰাণী এনেকৈয়ে ঘূৰি ফুৰিছে নিশাটো ঘূৰি। এতিয়াহে সিহঁতৰ মানে ৰাতিপুৱা বহে, আৰু এতিয়া সিহঁতৰ ৰাতি হৈছে। এয়া আহি গ'ল। फिर बोला अच्छा ये भी স্বামীজীয়ে खड़ा বৰ किया মৰম तो কৰে দেই मुझे আইতাজনী, मैंने फोटो ওচৰত भेजी বহুৱাই धड़ाम से गिर गया ऐसे हाथ সুধি से। থাকে আৰু छड़ी- আজি লাঠি মানে छड़ी এৰিলে छूट আৰু गई এতিয়া अपने आप। খোজকাঢ়িয়ে আহিব পৰা हाथ হৈছে, से निकली ওচৰলৈ गिरी। গৈছে, तो সেইকাৰণে मैंने সেইখিনি आराम से আহিত কৰিছে। तो अभी एक दिन है ये छड़ी भी छोड़ के चल चल के आई अपने पैर बिना छड़ी के। ताली बजाओ। बताइए कमाल किसका, ऋषि मुनियों का कमाल इस पे असर होगी। ये लगाई श्रृंगी। मैं कल शाम को ढूंढा, हमने आपको ढूंढे, बोले माँ कहाँ गई है, दिखाई नहीं दे रही। बोले मैं पड़ोसी आस पड़ोस बोले वो माँ श्रृंगी लगाई है घुटने में, इसलिए थोड़ा डॉक्टर बोलते हैं ज़्यादा चलना फिरना नहीं, थोड़ा रेस्ट देना, अगले दिन से चल पाएगी। अगले दिन में उसका मन संभालने ना, स्वामी जी को दर्शन करना है। आगे सुबह हाजिर। और आपका अनुभव बताइए, पहले डर तो नहीं लगा आपको श्रृंगी लगाने, क्या क्या किए आपके साथ, श्रृंगी कैसे लगाए बताओ थोड़ा, आसामीज में बता दे। हाँ पहले तो उन्होंने उसको आसामीज नहीं आती। थोड़ा दवाई जैसी लगाई, फिर उसके बाद और कपाल मत करो। এয়া আকৌ আহি গ'ল থেৰাপিলৈ। থেৰাপি লোৱা গৃহলৈ সকলোৱে আহিব লাগিব। 7:30 বজাৰ পৰা থেৰাপি আৰম্ভ হৈ যায়। বিভিন্ন ধৰণৰ এয়া গৰম পানী, গৰম ঠাণ্ডা থেৰাপি আছে। ইয়াতে শুই লৈ তাৰপিছত এনিমা দিয়া হয়। এইটো এনিমা দিবলৈ সাজু হৈছে। এই টেবলেটেৰে যিটো এনিমা দিয়ে সেইটো দিব ইয়াতে। কাৰোবাক দিব মৃত্যুপতি, কাৰোবাক দিব চিৰোধাৰা, তাৰমানে চুলিত তেল আৰু কিবা ঔষধি মিলাই ধুনীয়াকৈ মালিচ কৰি দিয়া হয়। তাৰপিছত ফুল বডি মেছেজ, এইটো হৈছে থেৰাপি। ফিজিঅ'থেৰাপি হ'ল, ফিজিঅ'থেৰাপিটো সকলোৱে জানেই কেনেকৈ দিয়ে। গতিকে এই বিভিন্ন ধৰণৰ থেৰাপি লৈ থাকে, দিনৰ দিনটো মানুহে লৈ থাকে। গতিকে লৈ নিজে মানে প্ৰথম যিদিনা গৈছিলে সকলোৰে এটা জড়তা আছিলে, কিন্তু পিছদিনাৰ পৰাই সকলোকে মানে এটা জলি মুডত দেখা গ'ল। এই ড্ৰিংকিং ৱাটাৰ, গৰম পানী, ঠাণ্ডা পানী, এই ধুনীয়াকৈ ঠায়ে ঠায়ে আছে। আৰু মানে কোনো কথাত চিন্তা নাই আৰু। এয়া আমি আকৌ ফিজিঅ'থেৰাপি ৰুমলৈ আহিছোঁ। 7:30 এবাৰ হয়, 12:30 শেষ হয়।
তাৰপিছত আকৌ 1:30-ৰ পৰা তেওঁলোকে ভাত পানী খাই লৈ আকৌ 1:30-ৰ পৰা আৰম্ভ কৰি দিয়ে। আমি বহি আছোঁ, মীৰা বাইদেউ, মই আৰু আছে বিভিন্ন জনাকী বাইদেউহঁত আছে, গীতা বাইদেউহঁত আছে, কিছুমানে লৈয়ে আছে থেৰাপি। মামনি আৰু ঋতুটো আৰু থেৰাপি লোৱাত উস্তাদেই সিহঁতৰ লৈ আছে পূৰা। তাৰপিছতে ইয়াৰ পৰা গীতা বাইদেউ ইয়াত ৰখি আছে। গীতা বাইদেউ এটা মানে কিটে দি দিয়ে আমাক। আৰু এই আইতাক কলাবতী আইতাক সকলোৱে মৰম কৰে। এই দেখিছেনে, এই বস্তু তাই ধৰি আনি তাতে বহুৱাই দিছে, আকৌ কাগজখন নি দিছে। এইখিনিও আছে তাৰমানে এই ছোৱালীখিনি। নাৰ্ছিংটো যে ইমান সুন্দৰ নহয় আৰু খুব ভাল লাগে, এইটো ক'বই লাগিব মানে দেই। এয়া আহিছোঁ যজ্ঞলৈ। তাৰপিছত তাৰ পৰাই অহা হয়, আকৌ যজ্ঞ হৈ থাকে তাতে আহি পেলাই সকলোৱে পালপাতি কৰিব পাৰে। তেতিয়াহে এয়া যজ্ঞ চলি আছে, হাৱন। ইয়াতে মানে বিভিন্ন সামগ্ৰীৰে যজ্ঞ কৰা এই ধোঁৱাত কীট পতংগবিলাক নাশ হয় বুলি কোৱা হয়। আৰু পৰিৱেশটো, বাতাৱৰণটো খুব শুদ্ধ হয়, আৰু সেই বাতাৱৰণত যোগ কৰিলে লাভ হয়। সেইকাৰণে যজ্ঞটো পুৱাৰ পৰা চলি থাকে ইয়াত, এটা সময়ত চলি থাকে। আৰু সিফালে সেয়া আচাৰ্যজী আছে, আচাৰ্যজীয়ে থেৰাপি দি আছে, থেৰাপি দিয়া নাই, একুপ্ৰেছাৰ কৰি আছে। এডাল কিবা যে আছে একুপ্ৰেছাৰ কৰা, কাঠৰ সৰু সেইডাল দি পেলাই একুপ্ৰেছাৰ কৰি আছে। হাতৰ আমাৰ বিভিন্ন পইণ্ট থাকে, সেই পইণ্টবিলাকত বিভিন্ন ৰোগৰ উপশম হ'ব পৰা একোটা মানে ক্ৰিয়া থাকে। তাত যেতিয়া একুপ্ৰেছাৰটো কৰা হয়, প্ৰেছাৰত দিয়া হয়, তেতিয়া ৰোগটো বহুখিনি নিৰাময় হয় বুলি কয়, স্বামীজীহঁতে কয়, বা এইটো এটা শাস্ত্ৰতো আছে। গতিকে একুপ্ৰেছাৰ এটা চিকিৎসা পদ্ধতিয়ে হয়। এইবোৰ তুলসী গছ, এল'ভেৰা গছ এইবিলাক ৰুইছে দেখিছেনে। এই গছবিলাকে মানে বাতাৱৰণটো শুদ্ধ কৰি ৰাখে। এডাল অপৰাজিতা গছ, বিভিন্ন ঠায়ে শেৱালি গছ, তুলসী গছবিলাক ৰুই দিছে। তুলসী গছে এনেও প্ৰদূষিত বায়ু, প্ৰদূষণ ৰোধ কৰে, সেইটো আমি আটায়ে জানো। তাৰপিছত আহি গ'লোঁ আমি আবেলি খাবলৈ, আকৌ আহি গ'লোঁ। বহীটো কিন্তু লাগিবই দেই, সেইটো কিন্তু এৰি থৈ আহিলে কোনো খাদ্য নিদিয়ে তাতে। যিটো ল'ৰা আছে বিৰাট ষ্ট্ৰিক্ট, সেইখন লৈ আহিবই লাগিব। আৰু কাহা আগতে খেলি এইটো ল'ৰাটো ইমান, এই সৰু ল'ৰাটো ইমান চিনচিয়াৰ আৰু একদম পূৰা বহি চাই যাৰ যি। এয়া আবেলি পৰা সদায় মানে মাখনা আৰু কেইটামান কিচমিচ দিয়া হয় আৰু এটা কাঠ, সেই ৰসটো আৰু তাৰ লগতে কিছুমানক আকৌ আপেলো দিয়ে এটা। মাখনাটো খাই মোৰ আকৌ ভাল লাগে, ভাজা ৰসটোৰ নিচিনা অকণমান, সেইকাৰণে মাখনাটো খাই ভাল লাগে। নিজৰ খাদ্য, নিজাকৈ খাদ্য নহয় দেই। সিফালে কিন্তু আকৌ ভাত বনাই এইজনী মামনি, আপেল আজি তাইৰ ভাগ্যত, তাই পূৰা খাই আছে আৰু আপেল, মস্ত এটা আপেল লৈ কামুৰি খাই আছে তাই। এই মামনি মনালিছা বা কি পইচা যিহেতু ভাগ্যত নেদেখি। তাৰপিছত এই বাইদেউহঁতৰ অকণ বেলেগ দিছে আৰু এইটো ৰাতিৰ খাদ্য। সন্ধিয়াটো হৈ গ'ল, সেইটো ৰাতি দিছে। কাৰোবাক দিছে ডালিয়া, কাৰোবাক দিছে খিচিৰি, ভাতৰ ইয়াত দেখা দেখিয়ে নাই। কাৰোবাক দিছে ৰুটি। আমাৰ ৰীতাই পাইছে 2বাৰমান ৰুটি, 3বাৰমানে হ'বলা। মোৰ ভাগ্যত কিন্তু এদিনো ৰুটি নাই, সদায় আপেল নহ'লে নাচপতি। সেয়াই আৰু উপায় নাই। আকৌ ৰাতিপুৱাৰ পৰিৱেশ এয়া। আকৌ এতিয়া আহি গ'লোঁ আমি এনিমা কৰিবৰ কাৰণে। এইবিলাক ফুল দেখিছেনে, প্ৰত্যেক দিনাই ধুনীয়াকৈ ফুলবিলাক ধুই মেলি ধুনীয়াকৈ পাতবিলাক গুচাই দিয়ে, বেয়া পাতবিলাক। আমি ঔষধ পাতিও ল'ব লাগিব আজি, ঔষধ পাতিও ল'লোঁ। কিছুমান ঔষধ আমি কেইটামান ঔষধ কিনি ল'লোঁ। এই বাচনকেইটা দেখিছেনে, ইমান যে ধুনীয়াকৈ সজাই থৈছে টেবুলখনতে। মুঠতে পৰিৱেশটো বহুতেই ধুনীয়া আৰু বহুত সুবিধাজনক আছে, হৈ পৰিছে। আৰু ডৰমেটৰী আছে বেছিকৈ মানে থাকিবৰ বাবে, কম খৰচত। আৰু ৰুম আছে, স্পেচিয়েল ৰুমো আছে, তেনেকৈ থাকিব পাৰি। এদিনত 6,500 টকা লয়, গম পালোঁ। এদিনত 6,500 টকাত বহুকেইটা থেৰাপি কৰি দিব। তাৰপিছত 3 দিনত 22,000, এনেকৈ বাঢ়ি থাকে আৰু। খুব এটা বেছি নহয়, বেমাৰ হিচাপে বেমাৰ চাই ল'ব, গতিকে খুব এটা বেছি নহয়। আমি অন্য
এসোপা পইচা ভৰি অপাৰেশ্যন কৰি থকাতকৈ আমি যদি এনেকৈ আহি ইয়াত থেৰাপিকেইটা লৈ লওঁ হয়তো বহুত ভাল হ'ব। এয়া আমাৰ ৰীতা পিছলৈ আৰু উস্তাদ হৈ গ'ল। প্ৰথম অৱস্থাত কিবা এটা জড়তা আছিলে, থেৰেক বেৰেক কৰি তৰক বৰক, কিন্তু পিছলৈ একদম তাই জানা হৈ গ'ল আৰু। এয়াতো আৰু লিলি বাইদেউৰ কথাই নাই। লিলি বাইদেউ কাকোৱে লগ নধৰে, ধৰি নাথাকে, নিজে চব কৰে আৰু। তুলিলোঁ আকৌ গীতা বাইদেউ, লিলি বাইদেউ, এইজনী ছোৱালী যে ইমান মৰম লাগে, মৰম লগাকৈ তাই হাঁহি থাকে, হাঁহি মানে সকলোকে সহায় কৰে। অকল যে মোক কৰে সেইটো নহয়, সকলোকে সহায় কৰি দিয়ে। এইজনী অকণমান মানে অলপ ষ্ট্ৰং, তাই অলপ মানে সেই তাই খংটো নেদেখুৱায়, কিন্তু অলপ মানে মৰমৰ এটা দাবী দিয়ে আৰু তাই, কিয় এইটো নানিলি, সেইটো লৈ আহে, এনেকৈ ধৰণৰ। লিলি বাইদেউ আকৌ নাকত এডাল পাইপ ভৰাই, ইটো নাকেদি ভৰাই সিটো নাকেদি উলিয়াই দিলে। আমাকো দিছে এডাল, আমাৰ কিন্তু মোৰ কিন্তু সাহ নাই দেই এনেকৈ নাকেদি ভৰাই দিব। এইজনী বাইদেউ সাংঘাতিকে দেখুৱাই দিলে, দেখিছেনে? নাকেদি সোমাই মুখেদি উলিয়াই দিছে। ৰাম ৰাম, মই কিন্তু নোৱাৰোঁ দেই এনেকুৱা কৰিবলৈ, বাপৰে বাপ। তাইৰো হাঁহি উঠিছে একদম বাইদেউৰ সেইটো, দেখিছেনে? এই বয়সতো আচৰিত মানে। জানো মোৰ আছে, কিন্তু মই কৰাহে নাই ভয়তে। এয়া এইজনী অলপ ষ্ট্ৰং আছে তাই। তাই অকণমান তাই খঙত নকয়, মৰম লগাকেই হয়। খং চাগে উঠে ভিতৰি নেদেখুৱাই আৰু। এয়া ধুনীয়াকৈ বনবিলাক দেখিছেনে? কি ধুনীয়াকৈ সুন্দৰকৈ ৰাখিছে মানে। এনেকৈ বন ৰাখিলে বৰ ভাল লাগে। কাটি কুটি সমানকৈ চাফ চিকুণকৈ ধুনীয়াকৈ ৰাখিছে। থাকিবলৈকে ভাল লাগে এনেকুৱা পৰিৱেশত, সঁচাকৈ দেই। কৰাব লাগে বুলিও ভবা নাই, নিজেও নকৰে। এতিয়া আমি যাম আকৌ পাকঘৰলৈ, তাত গৈ কাঢ়া খাব লাগিব। কাঢ়াটো কি বা আজি ভাগ্যত আছে ক'ব নোৱাৰোঁ। সিদিনা মই ৰীতাৰ ভাগৰটোকে খাই দিলোঁ, তিতা একদম। ৰীতাক সদায় তিতা কেৰেলাৰে দিছে মানে ৰাতিপুৱা। ডায়েবেটিছ থাকিলে হেনো তিতা কেৰেলা খাব লাগে, তিতা কেৰেলা বহুত ভাল আৰু। সেইকাৰণে আৰু খুব মানে আমাৰ এখেতে যেতিয়া থাকোঁতে আৰু তিতা কেৰেলা সদায় আনে, তিতা কেৰেলা মানে খুব খায় আৰু। সেইকাৰণে কিজানি বেলেগ একো অসুখ নহ'ল, অৱশ্যে ডায়েবেটিছেই হ'ল আৰু অকল। কিন্তু পাকঘৰটো খালী, কিটচেনটো খালী হৈ আছে, পাকঘৰটো এতিয়া লাহেকৈ ভৰ্তি হৈ যাব। এতিয়া চব থিয় হ'ব লাইন পাতি, কোনেও মানে আগ পিছ কৰিব নোৱাৰে আৰু। যিয়ে আগত আহে তাকহে দিব। এই ল'ৰা বেলেগ ধৰণৰ ষ্ট্ৰং আছে, ভালো লাগে অৱশ্যে। কিছুমানে অলপ খং কৰে আগতে, নহয় সেইটো নহয়, তাৰ নিয়মটো সি পালন কৰিবই লাগিব, সি কৰে। সেইখন মাজত এখন বেৰ দি আছে, এতিয়া দেখিছেনে? ৱাল বনাই দিছে, তাৰমানে আমি যে জুমি থাকোঁ সেইকাৰণে কিজানি। ইফালে ৰন্ধা বঢ়া কৰি থাকে, ইফালেদি সকলোৱে জুমি থাকে, আকৌ সোমায়ো যায় মাজে মাজে। অধৈৰ্য মানুহ কিছুমানো আছে নহয়, অধৈৰ্য হৈ পৰে, ৰ'বলৈকে সময় নাই মানে। আমাৰতো মানুহৰ তেনেকুৱাই আৰু, ক'তো ৰ'বলৈ সময় নাই, সেইকাৰণে এয়া ব্যৱস্থা কৰি আছে কিজানি। তাৰপিছতে এয়া মানে যোগাৰলৈ আহি গ'লোঁ আমি, যোগা শিবিৰৰ যোগাৰ কক্ষলৈ আহি গ'লোঁ। তেতিয়া কোনো নাই, অলপ পিছতে এতিয়া ভৰি পৰিব আৰু। আজি ৰীতাৰ আমাৰ মিট্টি থেৰাপি আছে কিজানি। মিট্টি থেৰাপি মানে মাটিৰ মানে লাট দি পেটত দিয়ে, মাটিৰ লাট আজি উঠাই দিম, তেনেকৈ কিছু সময় থৈ দিয়ে। হয়তো কিবা কিবি আছে তাৰ লগত মিলাই, সেইটো আৰু গমেই নাপালোঁ মই, পঢ়িলে গম পাম। সেইয়া আইতা, কলাবতীয়া আইতা আৰু বিকাশে ঘূৰি ফুৰিছে বনত। সদায়ে মানে তেনেকৈ ফুৰে সিহঁতে। আজি মই নগ'লোঁ, আজি মই ওপৰৰ পৰাহে ফটো তুলিলোঁ। ল'ৰাটোৱে কিন্তু বহুত কৰিছে ন? তলত দেখিছেনে? কিমান মানে যুঁজ থকা আইতাগৰাকী। এই যে সৰুতে আইতাহঁতে সেনেকৈয়ে চলিছিল নহয়, এতিয়াও তাৰমানে কি সেইটো এৰা নাই কাৰণে হয়তো ইমান বছৰ জীয়াই আছে। আইতা 90 বছৰ, কম বয়স নহয় কিন্তু। 90 বছৰত যদি এনেকৈ থাকিব পাৰে, সেইটো ভগৱানে মানে এইটো এটা ভগৱানৰ দান বুলি কেনেকৈ কওঁ। নিজৰ চেষ্টাও লাগিব মানুহক, নিজৰ চেষ্টা। আমি ল'ৰা ছোৱালীক ইমান কওঁ, যোগা অকণমান কৰ, পানী এনেকৈ খাবি বা এনেকৈ খাব লাগে, ফল মূল খাব লাগে, একো কথাই সিহঁতৰ কাণতে নোসোমায় তাৰমানে। একো নহয়, ইচ্ছা যায় সিহঁতকো আনি পেলাই ইয়াত যেন শিকাম, ইয়াত যেন কৰাম, কিন্তু নুশুনে নহয়। এতিয়া কি কৰিম আৰু, সেইকাৰণে আৰু থাকক, যেনেকৈ যোনে চলক। বেলেগ কথাত ভাল, সিহঁতে কথাবিলাক শুনে, কিন্তু এইটোত মই হ'লে আনিবৰ কাৰণে সিহঁতক আৰু। এয়া আকৌ যোগা ক্লাছ আৰম্ভ হৈ গ'ল। শাৰদা আমাৰ লাগি আছে, শাৰদা বাকীখিনিও আহিলে,
তাই আকৌ একেবাৰে জোৰ জবস্তি টানি নি মোক কুটচাটো কৰি দিয়ে আৰু মই তাৰমানে বহি থাকোঁ অলপ নকৰাকৈ থাকি পেলাই নকৰাকৈ থাকোঁ দে এনেকুৱাও লাগে, কেতিয়াবা এলাহো লাগে। এয়া যোগা ক্লাছ আৰম্ভ হ'লেই। আজি অন্য এজন আহিছে নেকি সুধোঁ। অঁ, এইজনৰ নামটো মই নাজানিলোঁ, কিন্তু ধুনীয়াকৈ শিকায়, বৰ ভালকৈ মানে। শুনোচোন বাৰু অকণমান। तो मैं कह रहा था कि ध्यान के लिए जब आप ऐसे और प्राणायाम जब करते हैं जो भी उससे पहले के हैं साधन, उससे पहले के जो साधन है, अब जैसे आपको गुरुदेव से डायरेक्ट तो नहीं मिल सकते ना, हाँ, पर कुछ गुरुदेव से अगर आपको मिलना हो किसी को तो आप डायरेक्ट तो नहीं मिल सकते, तो उससे पहले क्या करना पड़ेगा? किसी बड़े से तो मिलना पड़ेगा ना, किसी सन्यासी से तो मिलना पड़ेगा ना। ये ध्यान ये है आसन और प्राणायाम। अगर आपने इसको कर लिया ना, तो उससे पहले वाले जो हमारे कर्मचारी होते उनसे भी अगर मिलना हो, तो अगर हम लोग उनसे मिले तो फिर हम उनसे भी मिलवा सकते हैं और गुरुदेव से भी मिलवा सकते हैं। এয়া মাত থেৰাপি দিছে, ৰীতাও আছে যদি ইয়াতে, ইয়াৰ ভিতৰত ৰীতাকো দিয়া হৈছে আজি মাত থেৰাপি। এই মাটিৰ যিটো লেপন দিয়ে সেইটো। এতিয়া আকৌ মাত থেৰাপি আমি আহি গ'লোঁ আমাৰ খাদ্য খাবলৈ, আৰু সিহঁতে মাত থেৰাপি লোৱাকেইটা মাত থেৰাপি লৈ থাকিলে। ৱেলনেছ পতঞ্জলি ৱেলনেছ চেণ্টাৰৰ কি কৰা হয় তাত ছবিৰ জৰিয়তে দেখুৱাই থোৱা আছে। সৰুতে আমি শুনিছিলোঁ সিষ্টৰ। আজি মোৰ এইয়া ড্ৰেগন ফ্ৰুট আছে দেই, মৰ্ণিঙৰ আজি ব্ৰেকফাষ্ট মোৰ হ'ল ড্ৰেগন ফ্ৰুট। সেইটো কেইদিনমান দিছে, মই অকল ড্ৰেগন ফ্ৰুটে আৰু আজি মিঠি চিঠি একো নাই। কিবা এটা জুচ আছে অকণমান। অঁ, এই গাঁৱৰ পৰা আহিছিলে আমাৰ ৰীতা। ভিডিঅ'টো মই ওজনটো চালি নে আজি? অহাৰ দিনাতকৈ বহুত ভাল হ'ল। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। আপোনালোকে কেনে লাগিলে ক'ব, লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আজি আমি গুচিও যাম ইয়াৰ পৰা, আৰু সকলোকে সুস্থ থাকিবলৈ মই আশা কৰিছোঁ। সকলো সুস্থ থাকক, ভালে থাকক, আৰু আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকলৈ আহি আছোঁ। বাই।